दिनै असमनाङै गेलेमु सान फालिफुंदों। असमनिफ्राय अलिम्पिक गेलेनायाव गिबि गेलेगिरि अर्जुन भुगेश्वर बर'आनि मुङै असमनाङै गेलेमु सानखौ फालिनाय जायो। बेजों लोब्बा लाखिना दिनै 3 सेप्तेम्बर खालि उदालगुरि जिल्लानि टंला स्टेडियाम गेलेग्रा फोथाराव टंला गेलेमु आफादा अभिरुचि गेलेमु सान फालिफुंदों। दिनैनि अभिरुचि सान फालिफुंनायखौ बेखेवना होयो बिटिसि खालिंदुवार बियाबनि एमसिएलए दिलीप कुमार बर'आ। लोगोसे फ्लेग अफ खालामना जगिं मार्च रेली जागायजेनो। बिथां एमसिएलए दिलीप कुमार बर'आ दिनैनि अभिरुचि गेलेमु सानजों लोब्बा लाखिना गेलेगिरि बयनिसिमबो हामग्लायनाय हरो आरो गेलेनाय आयदायाव जेसे हायो मदद होगोन होनना बुंथियो। হয় আজি আমাৰ অভিৰুচি মানে ক্ৰীড়া দিৱস গতিকে আজি আমি সেই উপলক্ষে এটা মাছ এটা প্ৰচেছন ৰেলী লোৱা হৈছে। গতিকে আজি আমাৰ সকলো আমাৰ টংলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ লগতে আমাৰ সকলো খেলুৱৈসকলে সহযোগ কৰিছে। গতিকে মই আমাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া দেৱৰ আজি জন্ম দিন আৰু তেখেতৰ বিষয়ে আপোনালোকে সকলোৱে জানে। আজি এজন অসমৰ সন্তান। আজি তেখেতে এছিয়ান গেমছত 800 মিটাৰ দৌৰত গোল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু তেখেতে প্ৰথমজন অসমীয়া অলিম্পিক খেলুৱৈ আছিলে। গতিকে আজি তেখেতক অনুসৰণ কৰি যে আৰু পুনৰবাৰ আমাৰ অসমৰ পৰা বা বিটিআৰৰ পৰা আমি আকৌ আমি সেই সুবিধা ল'বৰ কাৰণে আমাৰ আহি থকা নৱপ্ৰজন্মক যাতে আমি সুবিধা দিব পাৰোঁ। গতিকে সেই উপলক্ষে আজি এই জন্মদিনটো আমিও টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ যোগেদি আমি এইটো পালন কৰিছোঁ। গতিকে সেইটো আমাৰ কাৰণে এটা মানে এইটো আমাৰ এটা আজিৰ দিনটো আমাৰ কাৰণে এটা মানে খুবেই মানে ভাল দিন বুলি ক'ব লাগিব। আৰু বিশেষকৈ মই আজিৰ এই সময়ত সকলো লগত সহযোগ কৰিব পাই ময়ো নথৈ আনন্দিত হৈছোঁ। আৰু মই বিশেষকৈ খালিংদুৱাৰ সমষ্টিৰ এমচিএলএ হিচাপে আমাৰ টংলা স্পৰ্ট এছ'চিয়েশ্যনক বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। टंला गेलेमु आफादनिफ्राय भारत राजा बिथाङा खौरांगिरिनो फोरमायनाय रावखौ नायनिफ्राय ধন্যবাদ। প্ৰথমে আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাইমছ আজি 39তম অভিৰুচি ক্ৰীড়া দিৱস। আমাৰ অসমৰ প্ৰথমজন অলিম্পিয়ান তথা ভাৰতৰ হৈ প্ৰথম মেডেল আনিব পৰা তেখেত অৰ্জুন শ্ৰী ভোগেশ্বৰ বৰুৱা দেশৰ সম্পদ সদক্ষ খেলুৱৈ। তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ অসমৰ লগতে আমিও টংলা ক্ৰীড়া সন্থাৰ জৰিয়তে আজিৰ এই অভিৰুচি ক্ৰীড়া দিৱসটি আমি উদযাপন কৰিছোঁ। আমাক আজিৰ এই অনুষ্ঠানত আমাৰ মাননীয় এমচিএলএ ছাৰ, আমাৰ এছডিএছঅ ছাৰ লগতে আৰু আমাৰ ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া খেলুৱৈ লগতে আমাৰ টংলা কলেজৰ প্ৰবক্তা তেখেতসকল আছে আৰু আমাৰ যিসকল উঠি অহা খেলুৱৈ তেখেতসকলক যাতে আমি তেখেতৰ যি মানে এটা পাৰদৰ্শিতা আছিল সেইটোৰ তেখেতসকলক আমি জনাই দিব পাৰোঁ। ইয়াৰ জৰিয়তে যাতে আমাৰ ভৱিষ্যত আহি থকা খেলুৱৈসকলেও যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ পদক্ষেপেৰে বা এই খেলৰ জৰিয়তে যাতে নিজৰ লগতে দেশৰ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি এই অভিৰুচি ক্ৰীড়া দিৱসৰ লগতে তেখেতসকলক এটা জড়িত কৰাই আমি উৎসাহিত কৰিবৰ কাৰণে এই আমি দিৱসটি পালন কৰি আহিছোঁ। ধন্যবাদ।